আমাৰ ওদালগুৰিৰ মাজমজিয়াত যিটো মহাপ্ৰভু শ্ৰীমন্ত শংকৰদেৱ সত্ৰ আছে, ইয়াৰ এটি তৰণ বৰপেটা যি সত্ৰৰ যি তৰণৰ আৰ্হিত এটা নতুনকৈ তৰণ নিৰ্মাণ কৰিবলৈ আমাৰ মন্দিৰ পৰিচালনা কমিটিয়ে সত্ৰ পৰিচালনা কমিটিয়ে ঠিক কৰিছে। আৰু যোৱা বছৰৰ পৰাই তেখেতসকলে কৈছিলে এই বছৰ তেখেতসকলৰ তৰণ নিৰ্মাণৰ কাৰণে 50 লাখ টকা বিটিআৰ চৰকাৰৰ পৰা এপ্ৰুভেল দিয়া হৈছে। আৰু আজি তেখেতসকলে তৰণ নিৰ্মাণৰ আধাৰশিলাটো এই দৌল মহোৎসৱৰ শুভ দিনতে ঠিক কৰা হৈছিলে। আৰু সেইকাৰণে মই এই যিটো খিলানা কৰা কাৰ্যসূচীত উপস্থিত হৈছোঁ। মই আশা ৰাখিছোঁ যে 1935 1935 চনৰে এই সত্ৰ, সেই সময়ৰ পৰা এই অঞ্চলৰ ৰাইজে খুব পৰিপাটিকৈ চাফ চিকুণকৈ সত্ৰটো সজাই বৰাই ৰাখিছে। আৰু এই দীঘলীয়া সময়ত আমাৰ বহুত প্ৰজন্ম আহিল আৰু গ'ল। সেই প্ৰজন্মক আধ্যাত্মিক দিশত নিজকে ভালকৈ নিজৰ আধ্যাত্মিক সচেতনতা যিটো আছে সেইটো শক্তিশালী কৰাত এই সত্ৰটো বহুত সহায় কৰি আহিছে। আৰু মই আশা ৰাখিছোঁ যে অকল তৰণ নিৰ্মাণে নহয়, সত্ৰখন সুন্দৰকৈ আমি আৰু বাকী যি দায়িত্ব আছে বা কাম আছে সেইখিনিও আমি কৰিব লাগিব, যাতে আজিৰ আধুনিক সময়ত আমি মঠ মন্দিৰবিলাক যেনেকৈ দেখোঁ তেনেকৈ সুন্দৰকৈ এইটো সত্ৰখন যাতে আমি নিৰ্মাণ কৰিব পাৰোঁ। ইয়াৰ কাৰণে কমিটিৰ লগত মই আলোচনা কৰি আছোঁ। বিটিআৰ অঞ্চলত আমাৰ চৰকাৰ অহাৰ পিছত আজি শান্তি স্থাপন হোৱাৰ পিছত বিভিন্ন জনগোষ্ঠীৰ ৰাইজে নিজৰ নিজৰ ধৰ্মীয় উপাসনা থলীবিলাক, নিজৰ মন্দিৰ থানচালি যোনে যেনেকৈ পূজা কৰে সেইবিলাক খুব সুন্দৰকৈ কৰাটো চবে বিচাৰিছে। কাৰণ আগৰ সময়ত যেতিয়া অস্থিৰতা আছিলে এই কথাবিলাক ভাবিব পৰা নাছিলে। আৰু আজি শান্তি অহাৰ লগে লগে চবে বিচাৰিছে যে গাঁওখন ভাল হ'ব লাগে, স্কুলখন ভাল হ'ব লাগে, ৰাস্তাটো ভাল হ'ব লাগে, আমাৰ মন্দিৰ বা সত্ৰ বা থানচালিবিলাক ভাল হ'ব লাগে। আৰু চৰকাৰেও ৰাইজৰ এই আশা আকাংক্ষাবিলাক পূৰণ কৰাৰ কাৰণে আমি কাম কৰি আছোঁ। 1000তকৈ অধিক মন্দিৰত আমাৰ থানচালিবিলাকত এতিয়ালৈকে আমি 2 লাখ কৰি আলাৰী চৰাং বিঠাংশীৰ দ্বাৰা অনুদান দিছোঁ। আৰু কিছুমান ডাঙৰ যিবিলাক ধৰ্মীয় অনুষ্ঠান আছে তাত ক'তবা 50 লাখলৈকে 1 কোটিলৈকে দিয়া হৈছে, যাতে এই অঞ্চলৰ ৰাইজে, যিহেতু সেই অঞ্চলৰ ৰাইজৰ সেইটোৱে কেন্দ্ৰবিন্দু হয় য'ত ৰাতিপুৱাৰ পৰা গধূলি যিকিনক মংগলিক কাৰ্য, চাকৰিত যাওঁতে, ব্যৱসায়ত যাওঁতে সকলো ঈশ্বৰৰ নাম লয়। আৰু সেই স্থানটোৱে যদি ভালকৈ নাথাকে অলপ দুখ লগা ধৰণে হয়। তো আমি চেষ্টা কৰিছোঁ যিমান পাৰোঁ আমি এইটো সোনকালে ঠিক কৰিব লাগে। যিটো নেকি আমাৰ PGT আৰু GT বুলি কয়, গ্ৰেজুৱেট টিচাৰ আৰু পষ্ট গ্ৰেজুৱেট টিচাৰ, তেখেতসকলৰ এটা ফেচ ইণ্টাৰভিউ আছে, সেইটো আৰম্ভ হৈ যাব। কমিটি এপ্ৰুভ কৰা হ'ল, চব হ'ল, সেইটো সোনকালে হৈ যাব। এটা 3rd গ্ৰেড আৰু 4th গ্ৰেডৰ প্ৰায় 1200 মানৰ আমাৰ ইণ্টাৰভিউৰ কাৰণে এডভাৰটাইজ হৈ গ'ল, সিহঁতৰ ইণ্টাৰভিউ হৈ যাব। কিন্তু আমি এপইণ্টমেণ্টটো একেলগে দিব বিচাৰিছোঁ, কাৰণ আৰু 1700-1800 মান পোষ্ট আমাৰ বাকী আছে। এইখিনিৰ কাৰণে এডভাৰটাইজ ওলাই যাব 2 এদিনত। আৰু গোটেইকেইটা ইণ্টাৰভিউটো লৈ একেবাৰতে আমি এপইণ্টমেণ্টটো দিম বুলি ভাবিছোঁ। গতিকে CSBৰ চেয়াৰমেন ডাঙৰীয়া আৰু আমাৰ যিটো ছেক্ৰেটাৰী তেখেতসকলে কাম কৰি আছে। আৰু বড়োলেণ্ড ইউনিভাৰ্চিটিৰ দ্বাৰাই আমি ইণ্টাৰভিউবিলাক লৈ আছোঁ। এই পৰম্পৰা অনুসৰি ওদালগুৰি শ্ৰীমন্ত শংকৰদেৱ সত্ৰটো আজিৰে পৰা 4 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী ভগৱান শ্ৰীকৃষ্ণৰ দৌল মহোৎসৱটি আয়োজন কৰা হৈছে। আৰু আজি প্ৰথম দিনটোতে আমি এক সত্ৰৰ এক শুভ কাৰ্য ইতিমধ্যে মুকলি কৰিলোঁ। আৰু সেয়া হ'ল যি শ্ৰীমন্ত শংকৰদেৱ সত্ৰৰ যি গেট মুখ্য তোৰণ, সেই তোৰণখন আনুষ্ঠানিকভাৱে বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো ডাঙৰীয়াই ইতিমধ্যে আজি আনুষ্ঠানিকভাৱে আধাৰশিলা স্থাপন কৰিলে। আৰু ইয়াৰ পিছতে আমাৰ যিটো মূল কাৰ্যসূচী বৰপেটা সত্ৰৰ যিটো সত্ৰীয়া পৰম্পৰা, সেই সত্ৰীয়া পৰম্পৰা অনুসৰি ইতিমধ্যে দৌলৰ 4 দিনীয়া যিটো বৰ্ণাঢ্য কাৰ্যসূচীৰ ইতিমধ্যে আৰম্ভণি। শংকৰদেৱ সত্ৰত পূৰ্বপুৰুষে স্থাপন কৰি থৈ যোৱা এই দৌল মহোৎসৱৰ কথা, দৌল মহোৎসৱৰ উদযাপনটো তেওঁ চলি আহিছিল। আজি আমাৰ সত্ৰ স্থাপন 1935 চনৰ পৰা, এই 35 চনৰ পৰাই দৌল উৎসৱটো পালন কৰা হৈছে। আৰু আজিও সেইমতে আমি দৌল উৎসৱ পালনৰ আজি প্ৰথম দিনা কাৰ্যসূচী। আৰু আজিৰ পৰা আমাৰ 4 দিন কাৰ্যসূচী থাকিব। আজি আমাৰ গন্ধৰ্ব উৎসৱ,
এই গন্ধৰ্ব উৎসৱত আজি গোহাঁই মণিকূটত ওলাই আহি আমাৰ দৌলত প্ৰৱেশ কৰিব। দৌলত প্ৰৱেশ কৰাৰ পাছতে আমাৰ গোহাঁই দৌলত দুদিন থাকিব। দুদিন পিছত গোহাঁই পুনৰ আপুনি আমাৰ যুগ্মন গৃহলৈ আহিব। তাৰে পাছতে আমাৰ গোহাঁই যাব এই হেক্টা সভা যাব, ইয়াৰ পৰা আমাৰ ৰাসল নামঘৰলৈ, তাৰ পৰা আহি গোহাঁই আমাৰ নামঘৰ প্ৰৱেশ কৰিব। তাৰপাছত আমাৰ দৌল উৎসৱ আমাৰ শেষ হয়। এয়া আমাৰ প্ৰথম কাৰ্যসূচী থাকিব আমাৰ আতচবাজি, তাৰপিছত ভকতৰ হৰিৰ ধ্বনিৰে আমাৰ গোসাঁইক নামঘৰৰ মণিকূটৰ পৰা উলিয়াই আনি হৰিৰ ধ্বনিৰে আমাৰ গোসাঁইক নি আমাৰ ইয়াতে এটা মেজি প্ৰজ্বলন কৰিব। এই মেজি প্ৰজ্বলনৰ মেজিৰ মাজেৰে 7 পাক মেজিৰ চাৰিওফালে 7 পাক ঘূৰিব। 7 পাক ঘূৰি আমাৰ গোসাঁই যাই মণিকূটৰ আমাৰ দৌল উৎসৱলৈ যাব। দৌল উৎসৱত প্ৰৱেশ কৰি তাতে আমাৰ গোসাঁই আমাৰ 3 দিন থাকিব। 3 দিনৰ পিছত ৰাতি 3 দিনৰ শেষ ৰাতিত গোসাঁই আমাৰ যুগ্মন গৃহত আহিব। যুগ্মন গৃহৰ পৰাই আমাৰ গোসাঁই আমাৰ মণিকূটলৈকে আমাৰ হেক্টা খাবলৈ যাব। হেক্টা খাই আহিয়ে তাৰপাছতে আমাৰ গোহাঁই মণিকূটলৈ যাব। অলপ এই মানুহৰ সংখ্যাও কম আছিল, এতিয়া সংখ্যা বেছি হৈছে আৰু বহল ভিত্তিত আমাৰ কৰাৰ কাৰণে আমি অলপ ৰাইজৰ পৰা ডনেশ্যন আমি আনিছোঁ। আমাক চৰকাৰৰ ফালৰ পৰা অলপ সহায় কৰে, নকৰা নহয়। যেনেকৈ আমাৰ MLA মন্ত্ৰীৰ পৰামৰ্শ দিছে সেই হিচাপে আমি অনুমান হিচাপ কৰি ওলালোঁ যে আমি অলপ যথেষ্ট সহজকৈ পৰা হৈছোঁ। সেইগতে আজি প্ৰথম কাৰ্যসূচী আমি মানে আতচবাজি খুব ডাঙৰকৈ হ'ব। দ্বিতীয় লগতে আমাৰ বৰপেটা সত্ৰৰ পৰা দৌল উৎসৱৰ সাংস্কৃতিক দিশ আছে এই বস্তুখিনিৰ পৰা ইয়াতে দেখুওৱা হ'ব, প্ৰেৰণ কৰা হ'ব। নেক্সট দ্বিতীয় দিন আমি এইবাৰ খৰচ কৰিছোঁ আমাৰ সুদূৰ উৰিষ্যাৰ পৰা এটা দল আহিব। তেওঁলোকক আমি এটা ভাল খৰচ কৰি আনিছোঁ। তেওঁলোকৰ আমাৰ এটা সাংস্কৃতিক সন্ধিয়া হ'ব। তাৰপাছতে তৃতীয় দিনা হ'ব আমাৰ এই ওদালগুৰিৰ বাটৰহলী হ'ব। বাটৰহলীৰ পিছতে আমাৰ ওদালগুৰিৰ যিমান ৰাইজ আছে, যিমান দল আছে, সকলো দলে ইয়াতে হোলী গীতেৰে মুখৰিত কৰিব। জাতি আছে, বিহাৰী থাকিব, মাৰোৱাৰী থাকিব, প্ৰত্যেক জাতিৰে আমাৰ মানে সমূহীয়া হিচাপতে এটা দৌলত প্ৰতিযোগিতামূলক হ'ব আৰু এনেই প্ৰদৰ্শনীমূলক হ'ব। কৃষ্ণই কৈছে ধন্যবাদ জনাইছোঁ আপোনাক, কাৰণ প্ৰমোদ বড়োই একেবাৰে জাতি নিৰ্বিশেষে যেনেকুৱা কাম কৰিছে নহয়, গতিকে এই কথাটো আমাৰ চিৰদিন মনত থাকিব। আৰু আজি আমাৰ সত্ৰলৈ যেনেকৈ তেওঁ আহি আমাক যিখিনি সহায় কৰিছে, এবাৰ আমাৰ সত্ৰকে নহয় আমি গম পাই হিচাপে মানে আমাৰ BTD এৰিয়াত তেওঁ যথেষ্ট সহায় কৰিছে আৰু তেওঁক আজি মোৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ।